মুখন্ন হৈক হৰি কৈক মাকা নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হে বাবা অৱশ্যে এই ৰাধিকাল আনিব লাগিছিলে কানে কণ্ঠে তুলি আহিছে দুটি পা চলি দুটি পা মূল্য এটি পা দিবলৈ শক্তি নাই ইয়াতে এটি গোৱাপান দুটিমান অৰিহণা দি গৃহস্থ গলাই বস্ত্ৰ বানি দুহাতক কীৰ্তনাঞ্জলি কৰি ভগৱন্ত শ্ৰীচন্দ্ৰ তথা আপোনালোকৰ শ্ৰীচন্দ্ৰ লক্ষ্য কৰি সেৱা ধৰিছে ইয়াতে দিওঁতে থওঁতে অনেকখিনি সৰ্ব অপৰাধ মৰীক্ষণ কৰি আইকলৈকে যে গুৰু ভকতক সুধিবলৈ শক্তিধৰ পুৰুষে ভক্তি প্ৰাপ্ত কৰিব লাগে গৃহস্থৰ সত্ৰাঞ্চিত পূৰণ কৰি